পুনৰ ভাৰতীয় ক্ৰিকেট দললৈ ঘূৰি আহিব MS ধোনী। ধোনীৰ ওপৰত ন্যস্ত হ'ব পাৰে গুৰু দায়িত্ব। নমস্কাৰ বন্ধুসকল, ক্ৰিক মোবাইল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। MS ধোনী, যাক কোৱা হয় কেপ্টেইন ইন কুল, সমগ্ৰ বিশ্বৰ ক্ৰিকেট প্ৰেমী তথা গৰিষ্ঠ সংখ্যক ক্ৰিকেট তাৰকাই ইতিমধ্যে এই কথা স্বীকাৰ কৰিছে যে ষ্টাম্পৰ পিছত থাকি এখন খেল সলনি কৰি দিয়াটো কেৱল ধোনীৰ পক্ষেহে সম্ভৱ। ইতিমধ্যে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে। কিন্তু শেহতীয়াকৈ প্ৰকাশিত খবৰ মতে পুনৰ আহি আছে ধোনী। অচিৰেই ভাৰতীয় ক্ৰিকেটৰ সৈতে সংযুক্ত হ'ব মহেন্দ্ৰ সিং ধোনী। উল্লেখ্য যে সদ্যসমাপ্ত টি-20 বিশ্বকাপত আৰম্ভণিৰে পৰা সুন্দৰভাৱে খেলি ছেমিফাইনেলত ভাৰতীয় দলটো পৰাস্ত হোৱা বিষয়টোক সহজভাৱে ল'ব পৰা নাই BCCIয়ে, যাৰ বাবে দলটোত ব্যাপক পৰিৱৰ্তন ঘটোৱাৰ বাবে সাজু হৈ পৰিছে ভাৰতীয় ক্ৰিকেট বোৰ্ড। তাৰ পৰিপ্ৰেক্ষিততে ধোনীৰ পুনৰ ভাৰতীয় দলৰ সৈতে সংযুক্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। বৰ্তমান ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে থকা দ্য ৱাৰ্ল্ড খ্যাত ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ বাবে ক্ৰিকেটৰ টেষ্ট, এদিনীয়া আৰু টি-20 তিনিওটা ফৰ্মেট চলোৱাটো কঠিন হৈ পৰিছে, যাৰ বাবে কামৰ বোজা কিছু হ্ৰাস কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট বোৰ্ডে টি-20 স্পেচিয়েলিষ্ট MS ধোনীক 2024 টি-20 বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে দায়িত্ব অৰ্পণ কৰিব পাৰে। অৱশ্যে বৰ্তমানলৈকে এই সন্দৰ্ভত সম্পূৰ্ণ নিশ্চয়তা প্ৰদান কৰা নাই BCCIয়ে। তথ্য অনুসৰি চলিত মাহৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগীয়া বৰ্ডৰ এপেক্স কাউন্সিলৰ বৈঠকত ইয়াৰ সিদ্ধান্ত লোৱা হ'ব পাৰে। বন্ধুসকল, মহেন্দ্ৰ সিং ধোনী ভাৰতীয় ক্ৰিকেট দলত অন্তৰ্ভুক্ত হোৱা বিষয়টোৰ ওপৰত মতামত আপোনালোকে কমেণ্ট বক্সত জনাব। খেল সম্পৰ্কীয় এনেকুৱা ধৰণৰ বাতৰি পাবলৈ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।